Hello guys, welcome back to my channel. So আজি মই গৈ আছো মৰিগাঁৱলৈ যেহেতু মৰিগাঁৱত মই আজি 4 বছৰে ৰুম ভাড়া কৰি আছিলো চাকৰিৰ কাৰণে ৰুমটো কিয় এৰিব লগা হ'ল সেই বিষয়ে জানিবলৈ আপোনালোকে চাই এয়া মাইনাৰ বেকপেক হৈ গ'ল আৰু এতিয়া মাইনাক ৰেডি কৰি আমি ওলাওঁ কেতিয়াবা জীৱনত কিছুমান ঠাই কেৱল এটা ঘৰ হৈ নাথাকে সেয়া স্মৃতি হৈ পৰে মোৰ মৰিগাঁৱৰ ভাড়াঘৰ য'ত মই মোৰ জীৱনৰ 4 বছৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় পাৰ কৰিলোঁ এই ঘৰটোতে কৰ্মজীৱনৰ আৰম্ভণি কৰিলোঁ লগতে বিবাহিত জীৱনৰ বহু মুহূৰ্তও পাৰ কৰিলোঁ পৰিয়ালৰ পৰা দূৰত থকাৰ পিছতো এই ঘৰটোৱেই দিছিলে অকলে থকাৰ সাহস কিন্তু সময়ৰ লগে লগে পৰিস্থিতিও সলনি হয় এতিয়া মই মোৰ কণমানি ছোৱালীজনীক লৈ ইয়াত অকলে থাকোঁ বহুতে বহুত ক'ব বহুত শিশু এনেকৈ ডাঙৰ হয় এইবোৰ স্বাভাৱিক হয় হয়তো বাহিৰৰ পৰা তেনেকুৱাই লাগে কিন্তু বাস্তৱটো কেৱল এজনী মাকেহে অনুভৱ কৰিব পাৰে বাথৰুমলৈ যোৱাৰ সময়তো চিন্তা হয় মোৰ বেবীটোক ক'ত থ'ম স্কুললৈ প্ৰতিদিনে লগত নিয়াও সহজ নহয় এদিন বৰষুণ এদিন প্ৰখৰ ৰ'দ সকলো দিন তাইক লগত লৈ যোৱা সম্ভৱ নহয় আৰু যেতিয়া তাই অসুস্থ হয় গোটেই ৰাতি টোপনি নোহোৱাকৈ কটাই দিওঁ পিছদিনা আকৌ শিক্ষক হিচাপে স্কুলত উপস্থিত হ'বই লাগিব হাতত নিজৰ অসুস্থ সন্তানক লৈ বাকী দিনবোৰ যেনি তেনি পাৰ হৈ যায় কিন্তু যেতিয়া নিজৰ সন্তান অসুস্থ হয় এনে লাগে যেন সকলো এৰি গুচি যাম মৰিগাঁৱত আমি দুইফালেৰে আহিব পাৰোঁ এটা জাগিৰোড হৈ আৰু আনটো ৰাস্তা হৈছে চন্দ্ৰপুৰ হৈ কিন্তু চন্দ্ৰপুৰ হৈ অহা ৰাস্তাটোহে মোৰ প্ৰিয় আগতে বহুতবাৰ এইফালেদি আহিছোঁ যদিও এই গণেশ মন্দিৰটোত কেতিয়াও সোমোৱা নাছিলোঁ আজি নাজানো কিয় হঠাতে মন গ'ল আৰু অকণমান সময় ৰৈ এই মন্দিৰটো দৰ্শন কৰিলোঁ শিলৰ মাজত এই অকণমানি মন্দিৰটো মৰম লগা আৰু শান্তিপূৰ্ণ মন্দিৰটোৰ কাষতে মন্দিৰৰ পৰা ওলাই আহি ইমান ধুনীয়া জেগাটো দেখিলোঁ নৰৈ নোৱাৰিলোঁ আপোনালোককো দেখাই আছোঁ দেই মোৰ মাৰ ঘৰৰে হওক বা শহুৰৰ ঘৰ বিভিন্ন কাৰণত কোনেও দীঘলীয়া সময় মোৰ লগত থাকিব নোৱাৰে আৰু ইয়াত সৰু শিশুৰ বাবে জৰুৰী চিকিৎসা সুবিধাও সহজে পোৱা নাযায় বহু চিন্তা ভাৱনাৰ পিছত মই সিদ্ধান্ত লৈছোঁ এই ভাড়াঘৰ এৰি চহৰৰ ফালে নতুন এটা ঘৰ ল'ম এই সিদ্ধান্তটো কোনো অভিযোগৰ বাবে নহয় মাত্ৰ মোৰ সন্তানৰ সুৰক্ষা সুবিধা আৰু ভৱিষ্যতৰ কথা ভাবিয়েই আৰু এটা কথা বিশেষকৈ ক'ব বিচাৰোঁ আমাৰ ঘৰৰ মালিকনী সঁচাকৈ অতি ভাল মানুহ তেওঁলোকে সদায় আমাক নিজৰ মানুহৰ দৰে মৰম আৰু সহায় কৰিছে তেওঁলোকৰ লগত আমাৰ কোনো সমস্যা কেতিয়াও নাছিল এনে ভাল মানুহ জীৱনত লগ পোৱাটো ভাগ্যৰ কথা তেওঁলোকৰ এই মৰম আৰু সহায় মই জীৱনতো পাহৰিব নোৱাৰিম আজিৰ দিনটোত কেৱল এটা কোঠা এৰি যোৱা নহয় এটা স্মৃতি এৰি যোৱা ঘৰ সলনি কৰিব পাৰি কিন্তু সেই ঘৰটোৰ সৈতে জড়িত অনুভৱবোৰ কেতিয়াও সলনি নহয়
এয়া আমি আহি পালোঁ ৰুমটো আৰু ৰুম সোমাই প্ৰথমতে দৰ্জা খিৰিকী খুলি দিলোঁ আৰু তাৰপিছত বস্তু পেকিং ষ্টাৰ্ট। মাইনাকো অকণমান ব্যস্ত ৰাখিবলৈ অ'টছ দি দিছোঁ। তাই সেইখিনিকে খেলি বহুত সময় থাকিলে আৰু মই আনফালে চাহ ভাত একেলগে বহাইছোঁ, কিয়নো বস্তু পেকিং কৰি মেলি বাহিৰত খাব সময় নহ'ব। ইয়াত তেনেকুৱা বিশেষ সুবিধাও নাই বাৰু। তাৰপিছত মাইনাক ভাত খোৱালোঁ। এইখিনি বস্তু পেক কৰি পিনে একেলগে বান্ধি গাড়ীত পঠিয়াই দিলোঁ। আমি অকণমান গা পা ধুই ফ্ৰেছ হ'লোঁ, ভাত খালোঁ আৰু গোটেই যিমান অলাগতিয়াল বস্তু আছিলে সেই সকলোবোৰ জ্বলাই দিলোঁ, কিয়নো ইমান জাবৰ জোথৰ কৰি থৈ যাব ভাল নালাগে। সাগৰী জুগৰী এতিয়া কেইটা বাজিছে নাজানো মই। চ' আবেলি হ'ল, চব পেকিং হৈ গ'ল, আমি গাড়ী পঠিয়াই দিলোঁ। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। চ' বাকী কথা পিছত পাতিম। কিছুমান দুৱাৰ বন্ধ হয় যাতে জীৱনে আমাৰ বাবে নতুন এখন খিৰিকী খুলি দিয়ে। বিদায় মানেতো শেষ নহয়, বিদায় মানে নতুন পথলৈ আগবঢ়াৰ সাহস। ধন্যবাদ মনোহা কছাৰী গাঁও, ধন্যবাদ এই 4 বছৰৰ প্ৰতিটো স্মৃতিৰ বাবে। আশা কৰোঁ নতুন ঘৰটোৱে মোৰ কণমানিজনীক অলপ বেছি সুৰক্ষা, অলপ বেছি শান্তি আৰু আমাক এটা নতুন আৰম্ভণি উপহাৰ দিব। মই থকা ৰুমৰ পিছফালে এটা খুব ধুনীয়া আপোনাৰ ভিউ আছে বুলি ক'ব পাৰোঁ। এতিয়া অৱশেষত আজি যোৱাৰ আগমুহূৰ্তত আপোনালোকক দেখাব ওলাইছোঁ, চাই থাকক। সেইখন হৈছে হাতী উঠা পাহাৰ, খুব ধুনীয়া ন? এইফালে মই মাজে সময়ে খোজকাঢ়িব আহিছিলোঁ। এইখন হৈছে জাৰগাঁও, য'ত মই গ্ৰচাৰী হওক চব্জি হওক এইবিলাক বজাৰ কৰিবলৈ আহিছিলোঁ। এয়া মোৰ ৰুমৰ পৰা 2-3 কিলোমিটাৰ দূৰত আছে। সন্মুখত কোৱা নহ'ল যদিও এই ভিডিঅ'ৰ জৰিয়তে মই মোৰ ৰুমৰ কাষত থকা পম্পী আৰু যোৰহাটৰ হাজৰিকা দাৰ ফেমিলি আৰু হাজৰিকা দাকো ধন্যবাদ জনাইছোঁ, কিয়নো তেওঁলোকে এটা পৰিয়ালৰ নিচিনাকৈ আছিলে আৰু বিপদে আপদে সদায় মাত দিছিলে। আকৌ নতুন ৰুম ক'ত লওঁ, গোটেই বস্তু শ্বিফ্ট কৰি কেনেকৈ কি কৰিম, এই সকলো পাৰিলে আপোনালোকক দেখাম। আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।